সেইবাবেই তেওঁলোক নেতা। আৰু আপুনি মই নিজক হেৰুৱাই আনৰ আকাশত নাচি থকা একোখন সূতা ছিগা চিলা। সেইবাবেই তেওঁলোক নেতা। আৰু আপুনি মই 10 টকাৰ আশাত বাকী 90 টকাই বেলেগক দি দিয়া একোজন অজ্ঞাত প্ৰভূত দানবীৰ। ভৱিষ্যত ধূসৰ দেখিলেই নেতাই সলাব পাৰে ৰং, সলাব পাৰে নীতি আদৰ্শ। কালিৰ বন্ধু আজি হঠাৎ হৈ যাব পাৰে চিৰশত্ৰু। আমাৰনো কি, নেতাই যি কৰে ভালেই কৰে। ফ্ৰীতে অক্সিজেন পাই আছোঁ, সেয়াই যথেষ্ট। আপোনাক মোক বন্ধকত থৈয়ে চলে ক্ষমতাৰ পাশা খেল। অথচ মেচিনত আমাৰ আঙুলিৰ ছাপ নপৰিলে কোনো ৰজা হ'ব নোৱাৰে। কি যে বিড়ম্বনা। নেতাই কেতিয়াও আমাৰ দৰে হ'বলৈ নিদিয়ে উত্তৰ পুৰুষক। ধূলি বালি জিন্দাবাদ মুৰ্দাবাদৰ পৰা বহু যোজন দূৰত তেওঁলোকক সুৰক্ষিত কৰি ৰাখে। হ'লে সেই সন্তান ৰজা হ'ব, ৰজা। অথচ আপোনাৰ আৰু মোৰ সন্তানৰ মাজত আজিও মাতবোল নাই, কাৰণ দুয়োৰে নেতা পৃথক পৃথক। এইকেইদিনত বতাহজাক বৰকৈ বলিছে, নীতিৰ পৰা অনীতিলৈ, আশাৰ পৰা প্ৰতিশ্ৰুতিলৈ। স্বগৰিমাৰে মহামণ্ডিত সূত্ৰধাৰ। এবাৰ ইডাল ৰছী টানে সোঁ হাতখন দাঙি দিওঁ, ইবাৰ সিডাল ৰছী টানে বাওঁ হাতখন দাঙি দিওঁ। নচুৱাই হ'লে ধূলি উৰুৱাই গুচি যায় নেতাৰ উৰাজাহাজ। কিন্তু সেই একে ঠাইতে থিয় হৈ ওপৰলৈ চাই হাত জোকাৰি জোকাৰি আমি কৈয়ে থাকিলোঁ, জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ। এৰা, সেইবাবে তেওঁলোক নেতা, যাৰ প্ৰকৃত ৰং খালী চকুৰে দেখা পোৱা নাযায়। চাব লাগিব সময়ৰ চকুৰে, বিবেকৰ চকুৰে। বিবেক ধুৰ, সিও এটা মহা বেইমান।